এতিয়া আমাৰা ভালকে দেখো না আমি বৰ্তমান চব পালো এতিয়া মই চিপছ খাওঁছো ভোক লাগছি বহুত ভোক লাগছে আমাৰ বাবুৰ খাই লওঁ তো হেল্ল' গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু দ্য চেনেল তো ফাইনেলি বহুত কষ্ট কৰি আমি বাছত উঠি গাড়ী উঠি গিয়াবাৰী চৰবগৰ আমি বৰ্তমান গৰখীয়া ঘোঁৰা থান আহি পালোঁ এইটো হৈছে অংকুৰ হাই গাইজ হাই তো গাইজ মানে ফাইনেলি আমি চৰবগৰ গৰখীয়া মন্দিৰৰ গেটত সোমাই গৈছোঁ কিন্তু আমি বৰ্তমান মন্দিৰৰ জেগাটো বিচাৰিব নাই মানে মন্দিৰৰ গেটখন আমি বিচাৰিব নাই সেইকাৰণে আমি এতিয়া বৰ্তমান ঘূৰিছোঁ লোকেশ্যন চাই ই মানে ৰাতিপুৱা আজি আমাক ঘূৰিছিল চাইকেলখন লৈ আছিলোঁ আমি বৰমাক লৈ কিন্তু বেটাৰীত আহে বুলি কৈ কিনে চাইকেলৰ পৰা আধা ৰাস্তাতে ঘূৰিছে কাৰণে আজি আমি বৰ্তমান লোকেশ্যন চাই ঘূৰিব লগা হৈছে আমি ফাইনেলি বৰ্তমান চৰবগৰ গেটখন আহি পালোঁ আৰু সেইটো হৈছে মন্দিৰ মানে বহুত দিনৰ পৰা আহোঁ বুলি আজি আহি গ'লোঁ আৰু ফাইনেলি বহুত দিনৰ পৰা আহিব ইচ্ছা থাকোঁতে আজি চৰবগৰ গৰখীয়া ঘোঁৰা থান আজি আহি পালোঁ তো যাওঁ বৰ্তমান মন্দিৰলৈ যাই আছোঁ দেখা আছোঁ সকলোখিনি তো এইটো হৈছে মন্দিৰ আৰু এইফালে ভিতৰত আমাৰ বৰ্তমান জনাই আমি যাই আছোঁ ভিতৰত অলপ পিছত মই এইফালৰ পৰা ফুৰি আহোঁ কৃষ্ণ কৃষ্ণ তো বৰ্তমান আমি মন্দিৰ সোমালৈ ভৰি দিওঁ আমি চাকি লৈছোঁ দুখুৰ আৰু দুবেগ পেকেট ভৰি দি আছোঁ বৰ্তমান কৰি চাওঁ অলপমান তো হৈছে এইটো মন্দিৰৰ ভিতৰ সকলোৱে চাতি জ্বলাই আছে আমি বৰ্তমান চাতি কৰি জ্বলাওঁ প্ৰথমতে আমি বৰ্তমান চাতি জ্বলাওঁ প্ৰথমতে আহিলোঁ আমি ইয়াতে কি আছিল ৰন্ধন গৃহ এইটো ৰান্ধনী ঘৰ এটা এইটো খোৱা বহু আছে গাইছ চাব পাৰিছে আপোনালোকে চাং ৰ'ব কিন্তু জেকা লাগছি মানে বৰষুণ দিয়াৰ কাৰণে বহুত জীৱ জন্তু থকা বুলি শুনিছিলোঁ আমি কিন্তু বেলেগ নাই একো তাৰপিছত আছে আমাৰ ইয়াতে ৰাজহাঁহ হয় তো এইটো হৈছে শিৱ মন্দিৰ এইফালে চাফা কৰ্মচাৰী মানে চাফা কৰি আছে এইফালে মানুহবোৰ আছে বহি এইফালে এইটো হ'ল সৰবগৰ বিখ্যাত দৌল এইটো এইফালে গাছবোৰ আছে য'ত দুইটাবোৰ বন্ধা হয় আমাৰো আছে দুইটা নহয় গামোচা হয় গামোচাবোৰ বন্ধা হয় আমিও গামোচাবোৰ অলপ পিছত বান্ধি আছোঁ পুখুৰীটো অলপ চাহ হোৱাকৈ এইটো হ'ল পুখুৰী তাৰ মাজত আছে শ্ৰীকৃষ্ণ পুখুৰীত মানুহবোৰে আছে ইয়াতে কাচুক দানা দি আছে কিন্তু কাচু নাই এইফালে এইটো চলাৰৰ লাইট তো গাইজ আমি অংকুৰৰ মই বৰ্তমান গৰখীয়া গোঁসাইৰ থানত বৰ্তমান আছোঁ তো আৰু আমি চাকি ধূপ চাকি জ্বলালোঁ আৰু এতিয়া বৰ্তমান আমি গামোচা কাটিবলৈ যাই আছোঁ লগতে তো তাতে আছে গামোচা কথা গাছডাল আৰু তাতে আমি বৰ্তমান যাই কিনে গামোচাবোৰ গাঁঠিম অংকুৰৰ মই এখন আছে গেট আৰু এতিয়া মানে এইখন কাঁহীখন ফেলাই কিনে বৰ হাল্লা কৰিছে চবেই আমাক ঘূৰি চাব দিছে ইয়াৰ কাৰণে তো এইডাল হৈছে এইবোৰ গছ উত্তৰ দিশৰ পৰা প্ৰদক্ষিণ আৰম্ভ কৰি আৰু এইডাল গছত সকলোৱে দুইটাবোৰ গাঁঠে নিজৰ মনৰ আশা পূৰণ কৰিবলৈ আপোনালোকে জানেই ইয়াত দুইটা কিয় কথা হয় বহুত পুৰণা দুইটা গাঁঠিছে বহুতে তই গাঁঠি পাইছে না তই যে একবাৰ আছিলি তালা পাপিষ্ট নাগাঠা নেকি মনৰ আশা নাই তোৰ তো এইডাল ঠানি বহুত দীঘলকৈ আছে আপোনালোকে দেখা পাইছে কিমান দীঘল গাছডাল ঠানিডাল মানে ভাঙি পৰিব বুলি এইটো দিছে তো আপোনালোকেতো ইয়াৰ বৈশিষ্ট্যটো জানেই যে গছত কিয় দুইটা কথা হয় মানে দুইটা মানে গামোচা কিয় কথা হয় কাৰণ মনৰ আশা কিবা এটা যদি মন আছে আপোনালোকৰ তে মনৰ আশা পূৰণ কৰিবলৈ ইয়াত গামোচাবোৰ গাঁঠা হয় সকলোৰে গামোচাবোৰ গাঁঠা আছে ইয়াতে দেখা পাইছে অংকুৰ গাঁঠি নাই গামোচা তো আমিও মনত এটা অলপমান সৰুৱা কিবা এটা আশা কৰি কিনে এতিয়া গামোচাবোৰ গাঁঠিম পূৰণ হৈ যদি ভাল লাগিব তো আপোনালোকে যদি আহে এতিয়া গামোচাবোৰ গাঁঠিব সকলোৱে গামোচা গাঁঠি দিছে ইয়াতে চাব দিছে তো মনৰ আশা এটা কিবা পূৰণ কৰিব তো বৰ্তমান গামোচাটো গাঁঠো অংকুৰ নিকালো মই এতিয়া বৰ্তমান ইয়াতে গাঁঠি ল'ম অংকুৰে বোলে জাগাই বেছি বনাই তো বৰ্তমান মোৰ গামোচা গাঁঠি লৈ যাওঁ অংকুৰে গামোচা গাঁঠি ৰাখিলে মানে জাগা বেছি বনাই তো প্ৰথমে তাক জাগাটো বিচাৰি লওঁ আৰু কি গামোচাখন ক'ত গাঁঠি চাই লওঁ দেখাত খবৰ এটা গাঁঠি দি মনৰ আশাটো পূৰণ কৰোঁ প্ৰথমতে তেওঁ অংকুৰে বৰ্তমান গামোচাখন গাঁঠলাক জোতা হাপি আহিছে অংকুৰে মানে বৰকে মানে জীৱ ইচ্ছা কৰি আছে মানে এগলাখান মানুহৰ লগত গাইছ মানে আহিবই নালাগে
ভগৱান শ্ৰীকৃষ্ণ তাতে গৰখীয়া গোসাঁই থানত আমি থানত আহিছোঁ, মন্দিৰত আহিছোঁ, কিন্তু ই মানে আপিত চিন্তা কৰিছে, আপিত ধান্দা কৰিছে। অলপমান ভগৱানত ভক্তি কৰ না, অলপমান ভগৱান চে ধৰো, ভগৱান চে ধৰো। মানে মন্দিৰত আহিছোঁ, অলপমান ভক্তি ৰাখিব লাগে মনত, কিন্তু নাই, কি ক'ব আৰু উপায় নাই মানে। এইটো হৈছে মন্দিৰ, মূল মন্দিৰ, ভিতৰলৈ যা আছোঁ অলপ পিছত। কিছুমান মূৰ্তিবোৰ আছে, এনেকৈ নাযায়, এনেকৈ যাবা। মানে ভগৱান শ্ৰীকৃষ্ণই যি কাণ্ড কৰিছিল, মানে যি কৰ্ম কৰিছিল, সকলোবোৰতে মূৰ্তিত দেখাইছে তেওঁলোকে। গেটখন ভাল লাগে কিন্তু কিবা এটা, এইবোৰ আৰু দেখা হৈছে শংখক মাৰা। আৰু এইটো হৈছে মন্দিৰ, আৰু এয়া হৈছে আমাৰ সৰভোগৰ শ্ৰীকৃষ্ণৰ বৃন্দাবন, য'ত তেওঁ বাঁহী বজাই আছে। এইবোৰ হৈছে ৰাজহাঁহ, এইটো হৈছে মূল মন্দিৰ। আৰু ইফালে আছে গাইজ, দেখা হৈছে আপোনালোকে, এইটো মানুহবোৰে ফটো চটো উঠি আছে। এইফালে কেমেৰামেন কেইটাই মানে ফটোটো মাৰি দিয়ে আৰু পইচা লৈ। এইফালে আপি যদি বহি আছে, শিৱ মন্দিৰ আছে। তো গাইজ এইটো হৈছে হনুমানক বনাই আছে বৰ্তমান মূৰ্তি, কমপ্লিট হোৱা নাই, আধা আধি আছে আৰু কমেও 90% কমপ্লিট হৈছে, আৰু আধা আছে বনাবা। মাথাটো আছে মূৰ্তি বনাবা। এইটো হৈছে হিন্দু বা হিন্দু মূলৰ সকলো ভক্তই প্ৰৱেশ কৰিব পাৰিব মূল মন্দিৰ। এইফালে কেমেৰা। এইটো হৈছে পুখুৰী, য'ত কাছু দেখা বুলি মানুহে কৈছিল, কিন্তু আমি দেখা নাপালোঁ কাছু। হয়তো আগতকৈ কাছু কম হৈ গৈছে ইয়াত, সেইকাৰণে কাছু আমি দেখা পোৱা নাই। গাইছ, এইটো হৈছিল মন্দিৰ। আমি মন্দিৰৰ পৰা আহিলোঁ বৰ্তমান। শ্ৰী শ্ৰী নৱবৃন্দাবন সেৱাশ্ৰম বৰনগৰ। এতিয়া আমি বৰ্তমান মন্দিৰৰ পৰা আহিলোঁ আৰু আইচক্ৰীম খাই আছোঁ, আৰু আমি যাম বৰ্তমান সৰভোগৰ পাৰ্কক। তো পাৰ্কক এতিয়া মানে ইয়াৰ পৰা আৰু আধা ঘণ্টা ডিষ্টেঞ্চ, আমি সেইকাৰণে বুলি যাম। চাইকে মানে গাড়ী যাবৰ পইচা নাই, সেইকাৰণে বুলি যাব আছোঁ, তো সেইকাৰণে এতিয়া যাই আছোঁ। কেনে এক্সপিৰিয়েঞ্চ? তো গাইছ, মানে আমি বৰ্তমান এতিয়া মানে বুলিয়ে আছোঁ সৰভোগৰ গৰখীয়া মন্দিৰৰ পৰা বুলিয়ে আছোঁ, কিন্তু আমি তালৈ পাৰ্ক পোৱা নাই। ইমান সময় বুলিলোঁ, মানে ঘূৰিব নোৱাৰা হৈ গ'লোঁ। কিমান কিলোমিটাৰ আছিলে? 2 কিলোমিটাৰ বুলি আছোঁ বৰ্তমান, এতিয়া পোৱা নাই। আমি পাম আৰু আহিলে 600 মিটাৰ আছে বুলি, আৰু যাই আছোঁ। তো গাইছ চাওক, আমি বৰ্তমান ফাইনেলি পাৰ্কত আহি গ'লোঁ। তো এইখানে আছিল পাৰ্ক, যিখন আমি গম পোৱা নাছিলোঁ ইমান পাৰ্কখন যে সৰু হ'ব। আমি ডাঙৰ পাৰ্ক বুলি ভাবিছিলোঁ বহুত। এতিয়াতো ডাইনাছৰো আছে, ডাইনাছৰটো আপোনালোক অলপ পিছত দেখাই আছোঁ। তো এইখন আছিল পাৰ্ক, আৰু আপুনি একফালৰ চব দেখাই আছোঁ। মানে গাইছ, মানে পাৰ্কত মানে আহিলে আপোনালোকে কাপোল দেখা পাবই। সেইকাৰণে আমি দুটা ছিংগল আহি কিনে বহুত বেয়া কৰিছোঁ। দে বহিব লগা জেগা নাই, সেই গাইছ ছায়া বিচৰিব নাই, ছায়া বিচৰি বেছি ভাল লাগি। তো এইখন আছিল পাৰ্ক, যিখন আমি দেখাব খুজিছিলোঁ। ভাবছিলোঁ আমি পাৰ্কখন অলপমান ডাঙৰ হ'ব আৰু চব মানুহ থাকিব, বহুত মানুহ থাকিব, কিন্তু এতিয়া মানে অকল আপা আৰু আপিহে আছে জৰা জৰি কৰি। আৰু ইয়াৰ লগত আহিছোঁ মই, ইয়াৰ লগত হাতীটোৰ লগত। কি ভাল হ'ব আমাৰ, আপুনি পাৰ্কত আহি কিনে ভাবছোঁ, ভাল ভাবচোন আপোনালোকে গাইছ, কি ভাল হ'ব আমাৰ। মানে আমি কোকা-কোলা খাম এতিয়া। দে বাঘ কোকা-কোলা বাঘ। এনেও গৰম, ওপৰৰ পৰা কাপোৰমান দেখা পায় আৰু হিট হৈ গৈছোঁ, মানে সেইকাৰণে ঠাণ্ডা, আৰু অলপমান কোকা-কোলা খাই দিওঁ। কুৰকুৰি কোকা-কোলা চেছ। আমি এই খাব লাগিব, ঠাণ্ডা হ'ব কাৰণে, নহ'লে নৰো আকৌ খাব। তো গাইছ, এখানে আছে আমাৰ পাৰ্ক, য'ত আমি চাব আহিছিলোঁ অংকুৰৰ মই। আৰু ইয়াতে মানে বুদ্ধ আৰু কাপালছমান বহি আছে, সেইকাৰণে আমি আৰু কিবা এখন চেয়াৰৰ মাজত পাইছোঁ, আৰু চুকৰ কাৰণে বিচি কিনে আমি বহিছোঁ। এখন হ'লে 10 টকাৰ পাৰ্ক, এই টিকেটখনত 10 টকা, এখনৰ দাম 10 টকা, টোটেল 20 টকা লৈছে। চ' এই 10 টকাৰ পাৰ্কখনত আমি কি দেখা পালোঁ, আপোনালোকে দেখা পাইছে। এইটো ফুলে আছে হাৱা দি সৰু চলি যাই পোৱাটো। আৰু এখন ট্ৰেইন আছে, ট্ৰেইনখন চলা নাই, এখন ট্ৰেইন। আৰু কিবা কিবি আছে আৰু ঝুলা ঝুলি, আৰু তাতে আৰু আপা আপি বহি আছে, আৰু আমি দুটা এনেকৈ মৰি আছোঁ বহি কিনে 10 টকাৰ টিকেট কাটি কিনে। পাৰ্কখনৰ নাম হ'ল শহীদমীয় হৰপতি শিশু উদ্যান। কিবা আপোনালোকে যদি আহে চাব পাৰিব, গাৰ্লফ্ৰেণ্ডৰ লগত আহিব, আহে যদি, আৰু একলাই নাহিবই নাল চলিৰ লগত। তো এখন ৰাখি থৈ দিওঁ, যদি আৰু কিবা অলবা চলবা নাযায় আৰু হাকাৰ হ'ব। তো এতিয়া অলপ বহিম, ডাইনাছৰটো আমি দেখাম আপোনালোকক, ডাইনাছৰটো যাই কিনে উঠিম আমি। এতিয়া বহিছোঁ অলপ সময়, আধা ঘণ্টামান বহোঁ আৰামছে। ই খেলে আছে, কি খেলে আছা? ML। তো মানুহ আহি আছে, আৰু আপা বিমান চাই কিনে বল লাগছে, আৰু সেইকাৰণে আৰু পিছফালে এটা পুখুৰী আছে, পুখুৰীটোতে জাপ দিওঁ নেকি। ঠাণ্ডাও লাগছে, মানে গৰমো লাগছে অলপমান, গা চা ধুই লওঁ নেকি পুখুৰীটোতে। নালা চালাৰ কাৰণে আৰু প্লাষ্টিক চাষ্টিক পৰি আছে, নহ'লে গায়ে ধুই দিলোঁ পুখুৰীটোত।
কি কৰিব আৰু। তো আপোনালোকক আমি গৰখীয়া গোঁসাইৰ থান দেখালোঁ, তাতে আমি যাই কিনে সেৱা চেৱা ল'লোঁ আৰু এতিয়া আমি খাই আহিছোঁ এখন পাৰ্কত। তো গাইছ চাওক, আমি বৰ্তমান আছোঁ এই বিখ্যাত পাৰ্কখনত, মানে বিখ্যাত বুলি কি কওঁ আৰু, মানে সকলোৱে কাপলছবোৰ আছে। তো আমি বৰ্তমান চাব যাই আছিলোঁ ডাইন'ছৰটো, কিন্তু কি কৰোঁ গাইছ, ডাইন'ছৰটো আপোনালোকক ভালকৈ দেখাওঁ বুলি ভাবছিলোঁ, কিন্তু এই তাতে চাওক আপোনালোকে কাপলছ বহি আছে আৰু নাযাওঁ দে আৰু কি ক'ম, ডিষ্টাৰ্ব কি দিম তাহাকত আৰু। তো দূৰৰ পৰাই দেখালোঁ, এইটো হ'ল আপোনাৰ ডাইন'ছৰ বিখ্যাত টিৰান'ছৰেছ না কিবা এইটো। তো এইটো আমি চাব খুজিছিলোঁ বৰকৈ, তো চালোঁ ডাইন'ছৰটো দূৰৰ পৰা হ'লেও যাব নোৱাৰিলোঁ ওচৰত, মানুহ। তো এইখানে আছিল পাৰ্ক, য'ত ঝুলনা আছে, ট্ৰেইন চেইন আছে, য'ত জাম্পিং টাম্পিং কৰা আছে ল'ৰা ছোৱালী। তো গাইজ আমি মানে সৰভোগৰ ফুৰবা গৰখীয়া থান চালোঁ, পাৰ্ক চালোঁ, এতিয়া আমি এখন ধাবা চাবা বিচাৰি আছোঁ, য'ত ভাত চাত খাব পাৰি, অলপমান চিকেন টিকেন খাই কিনে অলপমান ঘৰৰ ওচৰলৈ যাম। শংকৰৰ বোলে অৱস্থা নাই পুৰা একদম, মানে কি ক'ব আৰু। গাইজ আমি বৰ্তমান আহি ফ্ৰাইড ৰাইচ খাম এতিয়া। এই ফ্ৰাইড ৰাইচটো ল'লোঁ পৰা চচ টচ ঢালি কিনে, এইটো অংকুৰ ফ্ৰাইড ৰাইচ খাই আছে আৰু মই খালোঁ। এতিয়া ভোক লাগছে, আমি খাই লৈ ঘৰত যাম। তো আজি কাৰণে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।